সেই পোছাকত আজি আপোনালোকৰ মাজত আহিছোঁ। তাইখাম লুকমান লালমান এটা ভোজ হ'ব আৰু মেডাম আন দিনাতকৈ আজি অলপ পৃথক। এই কাৰণে পৃথক, আজি মেডাম মেফি আহোমসকলৰ এটা ধৰ্মীয় অনুষ্ঠান, যিটো ময়ো একে আহোম জনগোষ্ঠীয় ল'ৰা, গতিকে সেই পোছাকত আজি আপোনালোকৰ মাজত আহিছোঁ। আৰু আজি মেডাম মেফি বুলি ক'লে আমি প্ৰতি বছৰে ইয়াত তৰ্পণ কৰোঁৱেই। আৰু আজি আমি আপোনালোকক দেখুৱাম সোণাৰী ৰাজহুৱা মেডাম মেফি। খুব বৃহৎ এটা আয়োজন হয়। বলক আমাৰ লগত ভিতৰলৈ এতিয়া সোমাই যাওঁ। taikam lukman laman tiga binang pun polisa lesu katang laman projamin kambing panghudi dan mengkauda jauh di kan tenang na angka itu sani sekolah dolung datang hebat happy gitu tapi tahu itu yang berarti mana bagi ko pun fubau ko John Dip John Huda John Khona John Khon John Juru nang loka John Juru nang loki daru hopo dan daru hopo sidam ka bukurin মেডাম মেফি বুলি ক'লে আপোনালোকে যেহেতু জানে যে মৰা মৃতকক তৰ্পণ কৰা অনুষ্ঠান, কিন্তু তাৰ সমান্তৰালভাৱে অকল মৃতককে যে এই অনুষ্ঠানটোত তৰ্পণ কৰে তেনেকুৱা নহয়। আমাৰ আৰাধ্য দেৱতা প্ৰকৃতি আৰু আমাৰ উপৰি পুৰুষ প্ৰকৃতি, আমাক প্ৰকৃতিয়ে শ্ৰদ্ধা মানে সস্তা কৰিলে, গতিকে আমি প্ৰকৃতিয়ে আমাক নিৰ্মাণ কৰা। গতিকে এই মেডাম মেফি যিটো অনুষ্ঠান মানুহৰ মাজত এটা ইয়াৰ ধাৰণা এটা অলপ বেলেগ হৈ থাকে। এতিয়া এফালৰ পৰা যদি আপোনালোকে চাই বাঘখন অপশক্তি মৃতকদেহ বা এইফালে মই অসমীয়াখিনি কৈ গৈছোঁ আপোনালোকক অপ্ৰাকৃতিক মৃত, আৰু এইফালে চাওক প্ৰকৃতিৰ উপৰি মৃত জ্ঞানৰ গৰাকী জাচিংফা, এইফালে সপ্ত শক্তিৰ গৰাকী, এইফালে চন্দ্ৰ সূৰ্য, এইফালে স্বৰ্গাধিপতি দেৱগুৰু, তাৰপিছত জলাধিপতি স্থলাধিপতি। আচলতে ইয়াত 1খন 2খন 3খন 4খন 5খন 6খন 7খন 8খন 9খন 10খন ইয়াত 10খন মেহেঙা আছে। আৰু বিশেষ অলপ বিতংকে আমি ইয়াত মলুং আছে, আমি মলুঙৰ পৰা বাকী কথাখিনি আপোনালোকৰ লগত আমি জনাম, তেওঁৰ লগত আমি এতিয়া পাতিম আৰু বাকী কাৰ্যসূচীখিনি আমাৰ লগত এতিয়া চাই থাকক। মেডাম মেফি বুলি ক'লে যিহেতু আপোনালোকে বুজে যে মৰা মৃতকক তৰ্পণ কৰা অনুষ্ঠান, কিন্তু অকল সেই কথাটোৱে নহয়, ইয়াতো এটা তাত্ত্বিক কথা আছে। মেডাম মেফি অনুষ্ঠানটোত আচলতে 10খন মেহেঙা পতা হয়। 10খন মেহেঙাত 10জন মানে প্ৰকৃতিগত দেৱতাক ইয়াত উপাসনা কৰা হয়, পূজা কৰা। আচলতে আপুনি ইয়াৰ তাত্ত্বিক কথাটো কৈ দিয়কচোন। তাত্ত্বিক কথা মানে এতিয়া ধৰি লওক আমাৰ এইটো হ'লগৈ প্ৰকৃতিৰ লগত খাপ খাই পিনি আমি যিখন দেৱতা আছে, দেৱতাসকলক আমি ইয়াত পূজা অৰ্চনা কৰোঁ। আৰু এই অৰ্চনা অনুসৰি আমাৰ দেশত পৃথিৱীত যিমান জনগোষ্ঠী আছে সকলো মংগলৰ অৰ্থে আমি ইয়াত আশীৰ্বাদ বিচাৰোঁ, আৰু সেই অনুপাতে সকলো দিশৰ পৰা তেওঁলোকে আশীৰ্বাদ দিয়ে বুলি আমাৰ বিশ্বাস। সেইটোকে আমি অকল যে মৃতককে আমি ইয়াত পূজা কৰোঁ এইটো নহয়, যিহেতু মৃতকক পূজা কৰা হয়, কিন্তু তাত মাত্ৰ এখন মৃতকৰ আসন থাকে, বাকীসকল চব যিসকল দেৱতাসকলকহে আমি ইয়াত মানে আসন দিয়া হয়। বঢ়িয়া। এইপিনে অকণ এইফালে আহা, আমাৰ এইফালে জনাইদেউ আছে। আচলতে কথাটো কি হ'ল, ইয়াত 10খন মেহেঙা পতা হয়। 10খন মেহেঙা পাতি গোটেই আচলতে অকল আহোম জাতিৰ কাৰণে এই পূজা কৰা নহয়, সামগ্ৰিকভাৱে আচলতে অসমীয়া বা বিশ্বৰ কল্যাণৰ বাবে এই মেডাম মেফি তৰ্পণ অনুষ্ঠানটো কৰা হয়। এই সোণাৰী মেডাম মেফি অনুষ্ঠানটো কেইবছৰ মানে কোন চনৰ পৰা ইয়াত পাতি থকা হৈছিল? ইয়াত 1952
1972 চনৰ পৰা আৰম্ভ কৰা হৈছে। আপোনালোকে একদম আৰম্ভণিৰ পৰা জড়িত? হয়, এইসকল ব্যক্তি একদম আৰম্ভণিৰ পৰা জড়িত? আমি আৰম্ভণিৰ পৰা জড়িত। আমাৰ ইয়াৰ প্ৰকৃতিৰ লগত আমাৰ সম্পৰ্ক আছে, প্ৰাকৃতিকভাৱে আচলতে। প্ৰাকৃতিকভাৱে আমাৰ ইয়াত সম্পৰ্ক আছে। আপোনালোকে ইয়াত দেখিছে, ইয়াত আমাৰ টকুপাত দেখিছে, বাঁহ দেখিছে, বনাই মানে চালি কৰি জাষ্ট আমি মাটিতেই আমি তেনেকৈ মানে শৰাই মেহেঙা কৰি আমি ইয়াত দিয়া হৈছে। তাৰমানে কাৰণ আমি জনগোষ্ঠীয় মানুহ, আমি আগতো এই তেনেকেই পূজা পাতল কৰা পদ্ধতি আছে, আমি সেইমতেই আমি চলি যাম। অকল আমাৰ কাৰণে নহয়, আমি পৃথিৱীত থকা আমাৰ ইয়াত যিমান জনগোষ্ঠী আছে ভাৰতৰ, আমি প্ৰত্যেকৰ মানে মংগলৰ অৰ্থে এই পূজাভাগি আচলতে কৰা হয়। মই প্ৰথমৰ পৰা গোটেইকেইটা আপোনালোকক মেহেঙাকেইখন দেখুৱাই দিম। এইফালে অকণমান এইফালে আহাচোন, মই এফালৰ দেখাই দিছোঁ। খাওলাম আইচিং দিন মানে এইটো হৈছে জলাধিপতি, এইফালে হৈছে স্থলাধিপতি, এইফালে দেখুওৱা জানচাইহুং, এইফালে স্বৰ্গাধিপতি, এইফালে চন্দ্ৰ সূৰ্যৰ অধিপতি, ইফালে চিতলাম চাম সপ্ত শক্তিগৰাকী। আচলতে এচক সপ্ত শক্তিক ইয়াত আচলতে তৰ্পণ কৰা হৈছে, 7টা শক্তি। এইফালে আছে জাচিংফা জ্ঞানৰ গৰাকী, এইফালে চাও দাম প্ৰকৃতি উপভোগ, যিটো আমি প্ৰকৃতিৰ কথা কৈছিলোঁ। এইফালে চাওক ৰাখিন আৰু বাঘিন, অপশক্তি অপ্ৰাকৃতিক মৃত দেও আৰু অপশক্তি মৃত দেও। আচলতে ইয়াত 10খন মেহেঙা পতা হৈছে। অকণমান বাকী কথাখিনি তাত্বিক কথাখিনি আচলতে এয়াই মেডাম মেফিৰ আজি যি অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, ইয়াৰ আচলতে মেইন তাত্বিক কথাটো আপোনালোকক এইখিনিকে আমি ভাগ বতৰা কৰাৰ প্ৰয়াস কৰিলোঁ। এটা ধৰ্মীয় অনুষ্ঠান যদিও আচলতে খোৱা বোৱাৰ কথা আহি পৰে, কাৰণ বহুত মানুহ আহিব, এটা ভোজ হ'ব আৰু মেডাম মেফিত এটা ভোজ পতাৰ পৰম্পৰা এটা পৰিণত পাই আছে। গতিকে কিমান এষ্টিমেট আছে মানুহ? কিমান এষ্টিমেট দিছে আপোনালোকক? প্ৰায় 1500 মানুহৰ কাৰণে এষ্টিমেট। এইখিনি ইয়াত বনি আছে গাহৰি বনি গ'ল এইখিনি, আৰু সেইজন ভাল গাহৰি বনাই তেখেতে। মই তেখেতক গাহৰি বনাইছোঁ, আৰু ইয়াত নিৰামিষো আছে, নিৰামিষ নহয়, এইখিনিও গাহৰি বনি আছে, এইখিনিও গাহৰি। এইফালে ভাত চাকি আছে, বাকী চব গুদামত ইয়াৰ পৰা বস্তু গৈ আছে। মানে মানুহ আহিব, খাব পাৰিব ধুনীয়াকৈ। সামগ্ৰিকভাৱে সোণাৰী ৰাজহুৱা মেডাম মেফি আপোনালোকক দেখুৱালোঁ, কেনেদৰে কিদৰে উদযাপন কৰিছে, আৰু ইয়াৰ তাত্বিক কথাখিনি যি জানো আপোনালোকৰ মাজত আমি ভাগ বতৰা কৰাৰ প্ৰয়াস কৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাই আছে এটা ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। কেলৈ আপোনালোকে ছাবস্ক্ৰাইবটো দিলে আমাৰ অলপ ভিডিঅ' বনাবলৈ জোৰটো বাঢ়ে। সেইখিনিয়ে কথা। আকৌ নতুন ভিডিঅ'ত লগ পাম, আৰু এতিয়া আন এটা কাৰ্যসূচীলৈ যাবলগীয়া আছে। এতিয়া আমি তালৈ যাম, সেই কাৰ্যসূচীও আপোনালোকক